हेलो गाइस, হয়তো আপোনালোকে বহুতে আজিলৈকে প্ৰেম কৰিছে। ময়ো ঠিক একেদৰে এজনী নাৰ্ছৰ প্ৰেমত পৰিছিলোঁ। হস্পিটেলত যেতিয়া এডমিট আছিলোঁ, চাৰিওফালে পেচেণ্ট, ময়ো এজন পেচেণ্ট। এফালে পৰা নাৰ্ছ আহে, মই তাইকহে দেখি পাওঁ। একদম ৰোমান্টিক হৈ গৈছিলোঁ। ইমান কেয়াৰিং, ইমান মৰম লাইফত পোৱা নাছিলোঁ। ইমান মৰম কৰে নাৰ্ছবোৰে। ইমান ডাঙৰ ডাঙৰ বেজি মাৰিলেও একদম বিষে হোৱা নাছিলে। হয়তো মই একদম প্ৰেমত পৰি এই বিষ চুক একো বুজা নাছিলোঁ। যেতিয়া দিনে বুজি পালোঁ যে তেওঁলোকে এই চব ট্ৰেইনিঙৰ পৰাহে কৰে। মুঠতে পেচেণ্টবোৰক তেওঁলোকে চবক একে সমানে চায়, ডেকা হওক বা বুঢ়া হওক। লাহে লাহে বুজিব পাৰিলোঁ সেইটো প্ৰেম নাছিলে। ওৱান সাইড লাভ আছিলে মোৰ ফালৰ পৰা, কিন্তু সেইফালে পৰা প্ৰেম নহয়। জাষ্ট এইটো কেয়াৰিং লাভবোৰ তেওঁলোকে পেচেণ্টকহে কৰে। ডেকা হওক বা বুঢ়া হওক, চবক একে চকুৰে চায়। যেতিয়া এই কথাটো বুজি পালোঁ, মোৰ বিষবোৰ চব ওলাই গ'ল। কতে কতে খুচিছিলে বাবা। তেতিয়াহে বিষবোৰ মই বুজিব পাৰিলোঁ। স্লাইন মৰা, বেজি খোচা চব ওলাই গ'ল দেই। আপোনালোকে হস্পিটেলত গ'লে কিন্তু এইটো ভুলত নাথাকিব যে নাৰ্ছৰ কেয়াৰিং আৰু মৰমবোৰ দেখি প্ৰেম বুলি নাভাবিব। মই ভাবিছিলোঁ, চব বুজি পালোঁ। মাজে মাজে মই অলপ ৰোমান্টিক হৈ নাৰ্ছজনীক জান তুমি মোৰ কলিজা এনেকৈ বুলি কওঁ। তাই একদম ৰোমান্টিক নাই, কলিজাত বোলে খুনেহে থাকে। নাৰ্ছৰ প্ৰেমটো বুজি পালোঁ, বিষ চিষ চব বুজি পালোঁ। নাৰ্ছে আৰু পেচেণ্টৰ মাজত যি ৰিলেশ্যন থাকে এইটো মৰম নহয়। তেওঁলোকৰ এইটো জাষ্ট জবহে হয়। আমাৰ নিচিনা পেচেণ্টক আৰু নাৰ্ছে ভাল পাব জানো? আজি হয়তো তাই কোনোবা ডক্টৰৰ লগত, বুজিছে না? হয়, নাৰ্ছবোৰে আৰু মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহকে ভাল পাব।